এয়া লাখপতি বাইদেউ পইচা আনিবলৈ এয়া গৈ আছোঁ দেই। এইখন দেখিছেনে? আমি লাখপতি বাইদেউ হ'বলৈ যাওঁতে মুখ্যমন্ত্ৰীৰ পৰা আমালৈ এখন ইনভাইটেশ্যন লেটাৰ দিছে। লেটাৰখন মই খুলি আপোনালোকক দেখুৱাই আছোঁ কি কি লিখা আছে তাত বাৰু। এখন খুলিলোঁ, লিখা আছে এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম এইখিনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচীলৈ নিমন্ত্ৰণ দিছে। ইমান ধুনীয়াকৈ বনাই দিছে দেখিছে আমাৰ হিমন্ত দাই, বা বহুত ভাল লাগিছে দেই। ইমান ধুনীয়াকৈ আমাক নিমন্ত্ৰণ জনাইছে। এয়া চাওক আমাৰ মেম্বাৰ নেম আছে এইটো, তাৰপিছত HSG নাম আছে, ভিলেজ GP ব্লক ডিষ্ট্ৰিক্ট। তাৰপিছত আজি আমি লাখপতি বাইদেউ হোৱাৰ এইখন চেকখনত কি আছে লিখা আপোনালোকক দেখুৱাই দিছিলোঁ। কিছুমানে মিছা কৈ আছে ন, কিন্তু মিছা নহয়, পূৰা সঁচা। আৰু আমি BJPক ভোট দিবই লাগিব, জিকাবই লাগিব এনেকৈ পাই থাকিবলৈ হ'লে। গতিকে দেখা পাইছে নহয়, এয়া আৰু দিবই আমাক হিমন্ত ছাৰে আমাক উপলুঙা নকৰে তৰুণ গগৈ চৰকাৰৰ নিচিনা। গতিকে আপোনালোকে ভোট দিবই দেই। এয়া চাওক মোৰ চেক 10,000 rupees অনলি। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।